এই তো সুরেন সুরর পুতে कोई मिल गया ओ राम कोई मिल गया ও মাই কি রান্না রে সাথে ভাতটা খাইনি মরটা খাইলো যা তো আকলা আকলা ভাতটা খাইলি র মই যাও র খাইও বা কিবা আকলা আকলা ভাতটা খাইলি এবার না খেদালো ফোনটো মারিয়া পারিম রে কিবাকে হেল্ল' কি কৰি আছা জানটো? আছো ৰবা পিছে তুমি কি কৰি আছা? মইনো আৰু কি কৰিম, এই দাউলা কেইটাৰ লগত ঘূৰি আছো ৰবা। তোমাৰ কাম বন নাই? কামত লাগি থাকিবা নৰা সেই এটাৰ লগত যে ঘূৰি ঘূৰি থাকা তুমি। কাম বন আৰু কি কৰিবি, কাম কৰবা নেদে না ঘৰৰ পৰাই। তুমি এটা কাম কৰা তুমি আমাৰ ঘৰক লাগি আহা। মই আৰু তোমাৰ ঘৰত কেনেকে যাম? ঘৰত মানুহ নাই না কি দুৱাৰ? ঘৰত মা আছে দেউতা নাই ৰবা তুমি আহাচোন। তুমি পাৰ্চেল বয় বুলি ক'বা দা। পাৰ্চেল বয়? কোনোবাই আৰু গমে পাই নেকি? গম নাপায় তুমি দেখোন নাটক কৰাত এক্সপাৰ্ট আৰু তোমাক আৰু কেনেকে গম পাব দে যাইছো দে। মাই ভাত খাল নেকি? হৈছে ৰ মোৰ ভাত খোৱা তামোল খাই আছো মই। তই বাচনখন থৈ নিজে আমাৰ ভাত খালে থৈছো আৰু জাপি ফেলে নাই তই জীয়েৰেক পাতি থকা তই নিজেওতো ধুবা পাৰা বাচন কেইখন। মাকৰ কথা মানুহ শুনবা লাগে। কালি বিয়া দিয়াৰ পিছত তই কেনেকে এখন ঘৰত চলবি হাবৰৰ লগত? দে হ'ব দে ইমান কবা নালাগে দে যাওঁ দে মই। আন্ধৰ দুখো বাদ আহি পালো, তাইৰ দুখো দেখা দেখিয়ে নাই, এটা ফোনে মাৰি যাওঁ ৰ। হেল্ল' ক'ত তুমি? তোমাৰ দুখো দেখা দেখিয়ে নাই, মই তোমাৰ বাদ আহি পালো। যত বতত ফেলে মাৰিবি কোনোবা দেখা পালে হাকাৰ হ'ব পতাপত। মই ঘৰতে আছো ঘৰক লাগি মোৰ ঘৰক লৈ কেনেকে যাম তুমি মোক খাচাৰ মাথা মাৰছ নেকি চিক্কো কেনেকে কোৱা তুমি? ৰবা যাইছো ৰবা। ইমান ভয়াতো কেনেকে চলবি তুমি বেছি বুটবা নালগে পতাপত তুমি দেখো গাড়ী পাই নামা নাই এতে আছো তুমি। যাব একেলগে ইমান কবা নালগে তুমি। তোমাৰো খং আছে দিয়া। হেলা বাদ দেচোন, তুমি মোক কিয় মাতিছা কচোন এতিয়া? তোমাক মাতিব নোৱাৰো নেকি? মই জানো মই কেনেকে থাকো। তোমাক নাথাকে মই থাকিবই নোৱাৰো। কি কোৱা সঁচাই না? তুমি নাপা চলি গেলা কি বুঝবা চলিৰ মনৰ ফিলিংছ। দে হেলা বাদ দে, ময়ো তোমাক বহুত ভাল পাওঁ, তুমি দেখো জানয়ে। তুমিও ভাল পাওঁ ময়ো ভাল পাওঁ, ভালতো পাবাই লাগবয়ে না। ৰবা তুমি আৰু বেগটো কি আনছা? এইটো আমাৰ মনিয়াৰ বেগ তুমি আৰু মনিয়াৰ বেগটো কি আনলা তুমি দেখোন মোক দিয়া দিছ পাৰ্চেল বয় হবা। সেই বুলি তুমি মনিয়াৰ বেগটো লৈ আহিলা? হ'ব দে আনছো তাতে কি হ'ল? তুমি ঘৰত কৈবা পাৰ্চেল বয় বুলি, যদি মোৰ বেগটো নাথাকে মোক দেখো পিঠি গৰু বজাৰ কৰি দিব তুমি মাক চাকলে মোক কেনেকৈ মাইৰে খুৱাব হাম পাইছো। হ'ব দে তোমাক কথা কব ভুল দা। তুমি মোৰ ওপৰত নিজতে অন্ধবিশ্বাস কৰা আৰু দিন আছে তোমাৰ। তুমি কথাগিলা ঠিকে কয়, কিন্তু তোমাৰ মাথাত অলপ বুদ্ধিও কাম আছে। তুমি মোক কেনেকৈ মাইৰ খুৱাবা মই সেইটো কথা কৈছো, তোমাক মই বেয়াকে কোৱা নাই দিয়া। হেৰি কথা এটা কি কথা ক? মই পৰহি জেঠীমা হাতত টকা যাম। মোক পইচা 1000 টকা লাগিছিল, তুমি দিয়াচোন মোক এতিয়া। ভাল পইচা আৰু ক'ৰ পাই দিওঁ মই? তোমাৰ ফোন নাছিল? ফোনটোত ক'ব নোৱাৰিলা 1000 টকা পইচা লগা বুলি? মই এতিয়া বেকাৰ চলিতো পতকে তোমাক ক'ৰ পৰা পইচা আনি দেবা? মোৰ লগৰ বিলাকক বয়ফ্ৰেণ্ডে কিমান কি বস্তু দিয়ে, তুমি আৰু মোক 1000 টকা থৈ দিবা নোৱাৰিলা? এই বাপা ৰে, দিবা নোৱাৰা কথাটো মই তোমাক কোৱা নাই। মইতো পত কৰি 1000 টকা মোৰ তোৰ লগত থাকিবও লাগিব। শিখৰ খাবা 10 টকা বেলেগত তাকে খুজিব যাব লাগে, তোমাক মই আৰু 1000 টকা ক'ৰ পৰা আনি দেবা? চব বস্তু দিম বুলি দিব পাৰা নাযায়, গম পাইছা না তুমি? তুমি অলপ বুজিবা লাগে। 1000 টকা এতিয়া মই ক'ৰ পৰা তোমাক পতকে দিওঁ? হ'ব দিয়া, তোমাৰ লগত মোৰ ব্ৰেকআপ দিয়া আজিৰ পৰাই। তোমাৰ লগত মোৰ বকি থকা সময় নাই, তোমাৰ লগত ব্ৰেকআপ। তুমি মোক আজিৰ পৰা নামতি দিয়া। এই মইনা শুনি যা, ইটা মাজা ব্ৰাছ, তই আছিলি মোৰ প্ৰথম ক্ৰাছ। হাইৰা বল্লৰ বা তোক মই ভাল পাওঁ বুলি কওঁতেও তই প্ৰথমতে মোক দেখা পালে নকৰা যা তোক বেয়া মইনা। তোৰ পিঠিত চম্বকে আঠা লগা দি আছে হাইঠা ঘৰৰ বা। তই মোক আজি ইনকে ক'বা পাৰা হলি? তই মোক নিজে প্ৰপ'জ কৰি পেলাই কিমান কি কৰিলি মোৰ লগত। মই তোক ভাল নাপাওঁ, তই নহয় ভাল পাবা লাগে। যাৱে যা, তোৰ দৰে বহুত পৰি আছে মোৰ। তই গেলিও একো কথা নাই যা মোৰ দৰে আপি তুই মই বোলে তোৰ লগত চলিছো। যাচোন তোক কোন আপি ভাল পায় দেখা যাব। ময়ো চাম যা একবাৰ কোনে ভাল পায় তোক। তোৰ মুখত মুতি দিম নেগলি ৰক্ষা। যা দেখা যাব যা। মই তাইক বয়াকে কৈ দিলো নেকি? মোৰ এতিয়াহে চিন্তা লাগবা ধৰছি ৰ। তাইক কিমান কষ্ট কৰি তাইক পতাইছিলো মই। মোৰ পকেটত পইচা নাই কাৰণেহে মই আজি তাইক ইনকে ক'বা লগা হ'ল। পকেটত পইচা থাকিলে মই তাইক থকাকে পইচাখিনি দিবা পাৰিলো। যি হ'ল তাইক আৰু মই কিবাকে নহয় কিবাকে লাইনত আনিবা লাগিব। এই পইচাৰ কথাটো পাহৰি যাক ৰ তাই থান। ভগৱানে কপালত যি লিখছি সেয়ে হ'ব দে, যি হয় পাছত দেখা যাব। মই এতিয়া যায়ে থাকো দে। যাবানে কি ভনী ঐ নামনি অসমলৈ, বড়োলেণ্ডৰ বগা মাটি আমিনো যাম চাবলৈ। টেনচন নেকি টেনচন তোৰ পোৱা নাই দিয়া ঘৰতো আনিছা। এই বাউদা নেৰ পানী দিয়ে কটি দোৱা।
মোৰ লগত তই এনে মিছা মিছি লাগি নমৰি বাপাৰে, মোৰ এনে মাথাটো গৰম হৈ আছে। চাও চাই দি যাবা দি মোক। কিয় টেনচন, তোৰ কিবা হৈছে নেকি? তোৰ আজি খংটো বেলেগকে উঠা আনপাও দেখো। এই মোৰ দুখৰ কথা তোক ক'লে কি হ'ব? তই এতিয়া কটিৰ কাপোৰ মূৰত থৈ পেলাই হাঁহিবি হে? এ ভাই কচোন ক, চব সময়তে মই ফাল্টু নকৰো দে। তোৰ লগত মই ধেমালি কৰি থাকো, বুজিও নাপা। দে ভাই কওঁ দে, তই শুন, তই আকৌ নকবি ভাই। দে কচোন ক। ভাই 8,000। কি 8,000 হে? ভাই 8,000 নকয় কিয়া? কি 8,000? পইচা লাগে নাকি তোক 8,000? নহয় ভাই, পইচা নালাগে মোক, 8,000। বৰ বইনের পুতাক 8 ঘন্টা চন্দালি গো আমিতে ক পতাবাত কি 8,000? নহয় ভাই, 8,000 টাকার কাৰণে আজি ব্ৰেকআপ। বৰ বইনের পুতাক সেইটোহে কথা। এ ভাই তোক মই কথাটো কবাই খোজা নাছিলো, মই জানো তই যে কতি কাপোৰ মূৰত থৈ পেলাই খাইবি। হা নাই দে, দেচোন ক ভালকে ক, কথা মই ভালকে শুনো। দে শুন ভাই শুন। আচ্ছা সেইটোহে কথা, 8,000 টাকাত ব্ৰেকআপ হ'ল। এ ভাই তই চিন্তা কৰিব নালাগে যা, তাইক মই আৰু তোক লাইনত আনি দিম। তাইৰ লগত মোৰ পুৰণা চিনাকি। সঁচাই নে ভাই, সঁচাই নে? তোক মই যি লাগে সেই দিম ভাই। দিবি যা দিবি, তাইকে 8,000 টাকা পইচা দিবা নোৱাৰিলি তই আৰু মোক কিবা বেলেগ দিবি। যা মই 8 টাকা যাম যা, যাই পেলাই মই তোক ৰিজাল্টটো দি আছো যা। দে ভাই দে, তই আৰু মোৰ বন্ধু দে ভাই, যাতে যা। আয়ো জিলেলে জিলেলে, আয়ো আয়ো জিলেলে। তোক বেটা বিপদে দিম আৰু কিবাকে গেছি যি এইটো আৰু মোৰে হ'ল যা পাৰমানেণ্ট। তান্দৰ ঘৰকতো মই যামে, মাকৰ লগতো মোৰ ভাল চিনাকিয়ে। তাইক মই এতিয়া চেনি তেনি দি পটেলৰ মাথা মাৰো। যা বেটা টেনচন যা যা, তোৰ নাম বোলে টেনচনে, আজি তয়ে লৈছোন টেনচন, বেলেগ দিবা নালাগে বেটা। গাইছ ভিডিঅ'টো কেনে পালে জনাব, ছাবস্ক্ৰাইবটো কৰি দিব। লগতে মই ভিডিঅ' বতে লাগে তা কৰি দিব, শ্বেয়াৰ কৰিব। ধন্যবাদ, বাই বাই।